Hi friends, মই তুলিকাই পুনৰবাৰ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এতিয়া ওলাইছোঁ আমি বজাৰত যাবলৈ। আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰমান হ'ব এখন বুধবৰীয়া বজাৰ বহে নীলাবাৰী, তালৈ ওলাইছোঁ। বলক তেন্তে বজাৰত আপোনালোককো বজাৰখন দেখাই দিওঁ। আমি এতিয়া গৈ থাকোঁ। আনচুকে বহি লৈছে, চিটত অকলে বহিছে। আমি আহি পাই গ'লোহি নীলাবাৰী বুধবৰীয়া বজাৰত। পাৰ্কিং দেখিছেনে, ইমান দূৰৰ পৰা পাৰ্কিং আছে। আৰু বজাৰখন বহে লীলাবাৰী বাইপাছ চাৰিআলি ওচৰতে। বাইপাছেদি আহিলে দেখা পাব এখন ডাঙৰ বজাৰ, সেইখনে বুধবৰীয়া বজাৰ। আৰু বলক এতিয়া ভিতৰত সোমাই যাওঁ। চব পায় এইবোৰ দেখোন, খোৱাৰ পৰা এইবোৰ শাকৰ গুটি, এইবোৰ বাল্টি, চব বস্তু এফালে কাপোৰ কানি চবেই পায়। শাক পাচলি নোপোৱা বস্তুৱে নাই, চব পায়। আৰু অলপ কমো হয় দামবোৰ। বেগ শাকৰ গুটি ভাল আৰু চব একেলগতে চব বজাৰখিনি কৰি লৈ যাব পাৰি। মাংসও পায়। মণিহাৰী বস্তু নোপোৱা বস্তু নাই, চবেই পাব বিচাৰি। তোমাৰ চেণ্ডেল ইয়াত পাম থাকে বাবু। আমাৰ টিকুলে চেণ্ডেল এযোৰ বিচাৰি আছোঁ। আনছৰ কাৰণে চেণ্ডেল এযোৰ বিচাৰি আছোঁ। পালে লৈ যাম, তাৰ জোখৰ পাওঁ যদি। চেণ্ডেল এযোৰ পাইছোঁ, তাক পিন্ধাই চাইছোঁ। বেছি ডাঙৰ নেকি? হৈ গৈছে, এযোৰে লৈ লৈছোঁ।
মোক কেব লাগিব কেব তোমাক চেণ্ডেল লো হাতৰ পৰা চেণ্ডেল নিদিয়ে কাকো দিয়া নাই সি নিজে লৈ আছে আকৌ এফালে চব্জি বজাৰ চব ধৰণৰে চব্জি ওলাইছে পাত শাকৰ পৰা ধৰি কোনটো বাবা হা কি লোৱা জেলেপি নাই লোৱা হেৰিটো লৈছিলে তুমি লগাব কৈছিলা যে বেয়া কৰি দিলি তই পটো ক'ত আগফালটো খাইছ বজাই দে নবজাই যা কেনেকে বাজিব এইটো কৰি দিলি বজাই দে বজাৰ কৰি হৈ গ'ল আপোনালোককো গোটেই বজাৰখন দেখালোঁ আৰু মই ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই